हेलो गाइस আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো গাইস সকলোৰে ভাল নে গাইস বহুত গৰম দি আছে আজি এতিয়া আমি নিমটেঙা আনিব যাম তন্ময় আৰু মই টেঙা পানী খাব লাগিব গাইস বহুত গৰম দি আছে এয়া টেঙা গছ ইয়াৰ পৰা টেঙা চিঙিম আমি এতিয়া তন্ময় আৰু মই টান 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 তা Guys, ya kan ya anilu. Etia টেঙা পানী বনাম আমি। পানী আনিব লাগিব ফ্ৰিজৰ পৰা। ফ্ৰিজৰ পৰা পানী নিলে ভাল হ'ব ঠাণ্ডা পানী খালে অলপ ভাল লাগিব পেটটো। ফ্ৰিজত পুৰা পানী বটল ভৰ্তি হৈ আছে। ৰঙালাও আছে। ভালে এই সবজি বিলাক আছে ফ্ৰিজত। পানী বটল বহুত সোমাই থৈ দিছে এটা পানী বটল লৈ যাম ইয়াৰ পৰা ওলাই মাৰ দিলো গাইস এয়া টেঙা পানী বনাই আছে বৰ্তমান গাইস কমেন্ট কৰি জনাবাচোন আপোনালোকে গৰম দিলে টেঙা পানী খাই না খায় মোৰটো বহুত ভাল লাগে টেঙা পানী খাই গৰমত মই টেঙা পানী খাম খাতনা গাইস ইয়া আইতাকো দিছো টেঙা পানী আইতাৰ বলে বহুত গৰম লাগি আছে খাই খাই ভাল আছে টেঙা পানী ভাল আছে টেঙা পানী বনোৱা হৈ গ'ল এতিয়া আমি টেঙা পানী খাম ধুনীয়া হৈছে এয়া তন্ময় খাই আছে টেঙা পানী কি নিচিনা হৈছে তন্ময় ভাল गाइस हमारे चैनल को सब्सक्राइब कर देना बाय बाय।